সেইকাৰণে এডুকেশ্যনেল পইণ্টত যেতিয়া মানে কিবা এটা অনুষ্ঠান হোৱা বুলি কয় আগতে আহিব কয় ইহঁতে আহা বুলি মোক আগতে কৈছে কালি মোক ৰাজে ফোন কৰি কৈছে আৰু ইফালে চিনি পাইছে চাগে বৌ আমাৰ মৰমৰ বৌ তামাম জোচ आज मैं थकी गया देर ভাল লাগিছে না এই হলো হল Hey guys, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো জীবন জিন্দাবাদ ব্লগলৈ আশা কৰিছো সকলোৱে ভালে আছে সকলোৱে আছে আজি মৰিতে আছে হিমেশ ক'ত যাম কি কৰিম আমি কৈ আছো আপোনালোকে সকলোকে সংযোগ হৈ থাকক কোনোবা দুজন তিনিজন ফ্ৰেণ্ড আছে কৈ আছো কোন আহিছে কি আহিছে সকলোবোৰ জনাম সকলোকে ভিডিঅ'টো আপোনালোকে মানে গাইজ ইচিপিৰ পৰা মানে এডুকেশ্যনেল পইণ্টৰ ফালৰ পৰা বিহুৰ কৰ্মশালা হৈ আছে আৰু তাত নীতিশ দা নয়ন দা ভৱেশ ৰাজভাইটি সকলোবোৰ আহিছে গতিকে বলক বিহু লাগিছে গাত বলক লেটছ গো তামাম ভ্লগ হ'ব আজি চাই থাকক ইয়াতে বহুত আৰু এইফালে আমাৰ ছাৰ আছে নামটাই নেকি পিছত ধুনীয়াকে ঘৰত গৈ ৰেষ্ট ল'বা হ'ব ঠিক আছে জোন বিৰি বা ঢোল বিৰি পিন্ধিবা হাতত মুঠি খাৰু পিন্ধিবা কিন্তু 4 নম্বৰ আৰু 5 ইন্ট্ৰডাকশ্যন হয় হেল্ল' অসম বুলি কি হেল্ল' অসম আৰু একচুৱেলি মই চেনেলটোৰ মানে অকলে মেম্বাৰ মোৰ ৱাইফ আছে ইয়াতে কো পাৰ্টনাৰ হিচাপে নৱস্মিতা ভট্টাচাৰ্য আমি ট্ৰেভেলাৰ নয়ন ফেমিলি দুজনে পাৰ্টনাৰ হয় আৰু আজি ইয়াতে আহি সঁচাকে খুব আমি মানে বহুত কি কম বহুত এক্সাইটেড বহুত এটা জোশ ফিল কৰি আছো কাৰণ এনেকুৱা ধৰণৰ পৰিৱেশ আমি কেতিয়াও দেখা নাছিলো তো আজি আছিল বোধ পূৰ্ণিমা মোৰো জন্ম যিদিনা আছিল অমাৱস্যা তোমাৰ জন্ম যিদিনা আছিল বোধ পূৰ্ণিমা মোৰো জন্ম যিদিনা আছিল অমাৱস্যা তুমি হলা ধুনীয়া মইনো হলো কলিয়া ভালো কৰে নিচিনা বিশুবকু পাতি লাহৰি মাৰানো গাজাতি লাহৰি কেলনো তই এৰিলি এথানি কৰি এডুকেশ্যনেল পইণ্টৰ লগত এটা বিশেষ সম্পৰ্ক আছে বুলি মই ভাবো সেইকাৰণে এডুকেশ্যনেল পইণ্টত যেতিয়া মানে কিবা এটা অনুষ্ঠান হোৱা বুলি কয় আগতে আহিব কয় ইহঁতে আহা বুলি মোক আগতে কৈছে কালি মোক ৰাজে ফোন কৰি কৈছে মই কৈছো কি আজি যাম কিন্তু অলপমান কামত আছিলো ব্যস্ততা আছিলো
সেইকাৰণে মিছ কৰিছো আৰু বহুত বহুত শুভেচ্ছা থাকিল আৰু যিহেতু এনেকুৱা বিহুৰ অনুষ্ঠান বিহু চাও চাও লাগিছে আৰু লগতে বিহু আহিছে আৰু মোৰ চেনেলটোৰ নাম হৈছে জীৱন জিন্দাবাদ ব্লগ সকলোৱে চাব জীৱন জিন্দাবাদ ব্লগ জয় অসম জীৱন জিন্দাবাদ প্ৰথম কথা ভাল লাগে কি যদি আপোনালোকে ইউটিউবত মাৰিছে ইচিপি বুলি ক'লে প্ৰথম মোৰ ভিডিঅ'টোৱে আহে সেইটো সবতছে বেছি ভাল লাগে কাৰণ মোৰ চেনেলত আটাইতকৈ বেছি ভিডিঅ' যেতিয়া আছে ইচিপিৰে আছে কাৰণ ইচিপি ভৰা নিশ্চয় নিশ্চিত আৰু আগন্তুক দিনত জিচিপি যি অনুষ্ঠান পদক মই সদায় আছো আৰু মোৰ চেনেলটোৰ নাম হৈছে ভৱেশ ৰাজেশ বুলি আছে আপোনালোকে চালে পাই যাব ধন্যবাদ আমাৰ মাজত আৰু এগৰাকী আছে একদম চিটিৰাজ দাস আৰু মোৰ চিনাকি হিচাপত সকলোৱে ৰাজ বুলি মাতে তো চেনেলটোত ইউটিউবত গৈ চাৰ্চ কৰিব ৰাজ ব্লগছ YT বুলি তো ডেছক্ৰিপশ্যনত পাই যাব যদি প্ৰথমতে এওঁলোকে ভিডিঅ' দিয়ে নিৰ্দিষ্ট বা নয়ন গাঁৱতৰ তাতে ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব আৰু পৰমগড় মই নতুন ইউটিউবাৰ তো সকলোৱে সহযোগিতাৰ আন্তৰিকতাৰে কামনা কৰিব যাতে নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ তো ধন্যবাদ সকলোকে विश्वरूपे विशालस्मि विद्यां देहि नमस्तुते विद्यां देहि नमस्तुते विद्यां देहि नमस्तुते सत्यं शिवं सुन्दरं सत्यं शिवं सुन्दरं सत्यं शिवं सुन्दरम् ओम असतो मा सत्यम बोले से एनसे हाथ खो बना ओ बाबू दा माने खाली हाथ खो बोली আমাৰ যে সকলো প্ৰডাক্ট আছে হয় আসলে কি কর্মশালা কি এতিয়ালৈকে 4 দিন 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে মানে লাষ্ট কে দিয়া মানে প্ৰগ্ৰাম ভাগালি ফাংচন আছে আমাৰ ইয়াতে যিবিলাক ৰেডি কৰি আছে সকলোৱে আহিব আৰু চাব লগতে বেলেগ আমেজ পাই থাকিব, সদায় পাই থাকিব। আমি যিমান পাৰো একদম আল্টিমেট আৰু আমি ইউটিউবাৰ সকলক ধন্যবাদ জ্ঞাপন কৰিছো, সদায় যাতে এনেকে আমাকো উৎসাহ উদ্দীপনা যোগোৱা, একদম অনুষ্ঠানসমূহ মানে ফকাছ কৰা, সেইটো বিচাৰো আমিও। নিশ্চয় নিশ্চয়, হামেশা আপকে সাথ হু। আরে तमाम जोश भाई, तमाम जोश, একদম ধমাকেদাৰ প্ৰগ্ৰাম চালো আমি। আহি পেলাই বাইদেউ আছে, ইনাক্ষী বাইদেউ, কেনেকুৱা পাবা বাইদেউ?
অনুভৱ ধন্যবাদ ধন্যবাদ আশীৰ্বাদ দিব লাগে ধন্যবাদ ধন্যবাদ আজিৰ ভিডিঅ'টো ধমাকেদাৰ হ'লে চাই থাকক আৰু ইফালে গাই চিনি পাইছে চাগে বৌ আমাৰ মৰমৰ বৌ তামাম জোচ আজি মোক থাকি যোৱা বিৰাট ভাল লাগিছে না এয়াই সৰু বৌ